নমস্কাৰ, মোৰ নাম শ্ৰীমতী হিমাদ্ৰী বৰাণ। মই চিকৰাজান জাতীয় বিদ্যালয়ৰ বৰ্তমান 10ম শ্ৰেণীৰ অধ্যয়ন ছাত্ৰী। কিন্তু কম ৰূপান্তৰ ছাৰৰ মানে প্ৰশংসা ছাৰৰ মানুহজনৰ আগত প্ৰশংসা কৰিব নালাগে বুলি কয়। কিন্তু ৰূপান্তৰ ছাৰে অহাৰ পৰা মোৰ সঁচাকৈ ৰূপান্তৰ ঘটিছে। কাৰণ সদায় মই যেতিয়া কিতাপখন মেলো মোৰ সদায় টোপনিটো আহে। কিন্তু মোৰ কালি প্ৰথম সময়ৰ বাবে মোৰ কালি কিতাপখন মেলিছোঁ, মোৰ পঢ়িবলৈ আগ্ৰহ এটা জাগিছে আৰু মোৰ পঢ়িব মন গৈছে। মই এইটো কৰিম, মই এইটো কৰিম, মই এইটো কৰিম, মই বিভিন্ন ধৰণে ভাবিবলৈ লৈছোঁ। আগতে যিবোৰ হোৱা নাছিল, ৰূপান্তৰ ছাৰে অহাৰ পৰা মোৰ বিভিন্ন ধৰণৰ পৰিৱৰ্তন ঘটিছে। এতিয়া মই কিতাপখন মেলো, মোৰ টোপনি ধৰে। কিন্তু মোৰ কালি মই ইমানটা বজালৈকে পঢ়িম, কালি 11:30 বাজিলে মই হয়তো 11:30 বজালৈকে আগতে ভালকে থাকি পোৱা নাছিলোঁ, সদায় টোপনিয়াই থাকোঁ। কিন্তু কালি ফাৰ্ষ্ট মই নুটোপনিওৱাকৈ আছোঁ আৰু যিমানখিনি পঢ়িব লাগিছে মই পুৰা কনচেনট্ৰেট কৰিব পাৰিছোঁ পঢ়াত। আগতে পঢ়িছিলোঁ কিন্তু মই মনোযোগেৰে পঢ়িব পৰা নাছিলোঁ। কিন্তু ৰূপান্তৰ ছাৰৰ ক্লাছটো যেতিয়া ল'লোঁ তেতিয়াৰ পৰা মই পঢ়াত বহুত মনোযোগ দিব পাৰিছোঁ। আৰু যোৱা বছৰ প্ৰায় গৰম বন্ধৰ দিনত যোৱা বছৰৰ বেচটোক ৰূপান্তৰ ছাৰৰ ক্লাছ দিয়া হৈছিলে। তেতিয়াও ৰূপান্তৰ ছাৰৰ পৰা বহুতখিনি শিকিছিলোঁ। মই অংক আৰু বিজ্ঞান বহুত বেয়া পাইছিলোঁ, কিন্তু যোৱা বছৰ যেতিয়া ৰূপান্তৰ ছাৰে ক'লে যোনটো ছাবজেক্ট তোমালোকে বেয়া পোৱা সেইটো ছাবজেক্ট ভাল পাবলৈ লোৱা আৰু মনতে ভাবি লোৱা যে সেইটো তুমি বহুত ভাল পোৱা। মই তেনেকুৱা অংকটো ভাল পাবলৈ ল'লোঁ আৰু লাহে লাহে অংক কৰি অংকত ফাৰ্ষ্টত ইমান ভাল নাছিলোঁ। কিন্তু যেতিয়াৰ পৰা ৰূপান্তৰ ছাৰৰ ক্লাছটো ল'লোঁ তেতিয়া মই অংকত ক্ৰমে প্ৰশংসা কৰা নাই, কিন্তু মই অংকত যথেষ্টখিনি ভাল নম্বৰ পাবলৈ সক্ষম হৈছোঁ। আৰু ৰূপান্তৰ ছাৰক ধন্যবাদ জনাবলৈ মোৰ ভাষা নাই, কাৰণ ভাষাৰে বুজাব নোৱাৰোঁ যে ৰূপান্তৰ ছাৰক কেনেকৈ ধন্যবাদ জনাম। গতিকে আৰু ৰূপান্তৰ ছাৰে কৈছে যে অহা বছৰ HSLC এক্সামত যদি আমাৰ বেষ্টৰ কোনেও যদি 90% এবভ নাপায় তেতিয়াহ'লে ছাৰ আমাৰ স্কুলত আৰু নাহে। কিন্তু এনেকুৱা হ'ব নিদিওঁ, মই ছাৰক কথা দিছোঁ মই 90% এবভ পামেই পাম। আৰু কি ক'ম, আৰু মোৰ পাছত ক'বলগীয়া বহুত আছে। গতিকে ইমানলৈকে মই ধন্যবাদ সামৰিছোঁ আৰু ৰূপান্তৰ ছাৰক ধন্যবাদ।